গ্ৰেভিটি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যাপকে প্ৰস্তুত কৰি উলিয়ালে হেণ্ড চেনিটাইজাৰ আৰু হেণ্ড ৱাছ। ঢেকিয়াজুলিৰ গ্ৰেভিটি কনিষ্ঠ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক সৌৰভ কুমাৰ হালৈয়ে মহাবিদ্যালয়ৰ পৰীক্ষাগাৰতে প্ৰস্তুত কৰি উলিয়ালে চেনিটাইজাৰ আৰু হেণ্ড ৱাছ। এক দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত একেলগে হেণ্ড চেনিটাইজাৰ আৰু হেণ্ড ৱাছ প্ৰস্তুত কৰিবলৈ সক্ষম হয় অধ্যাপকগৰাকী। যিটো উদ্দেশ্য আমি কাম কৰিছিলোঁ যে চেনিটাইজাৰ প্লাছ হেণ্ড ৱাছ যিটো আমাৰ বৰ্তমান আমাৰ ফটো মানে আমি ক'ব গ'লে আমি আপুনি মাৰ্কেটত যদি হয়তো চেনিটাইজাৰ কিনিব লাগিব, নহ'লে আপুনি হেণ্ড ৱাছ কিনিব লাগিব। তো দুয়োটা বস্তুৰ মূল্য প্ৰায়। সৌৰভ হালৈয়ে জানিব দিয়া মতে এই দ্ৰব্যবিধৰ বিশেষত্ব হ'ল ইয়াক হেণ্ড ৱাছ আৰু হেণ্ড চেনিটাইজাৰ উভয়ৰে কামত ব্যৱহাৰ কৰিব পৰা যাব। চেনিটাইজাৰ প্লাছ হেণ্ড ৱাছ নামেৰে নামাকৰণ কৰা এই পদাৰ্থবিধ প্ৰস্তুত কৰাত সৌৰভ হালৈক সহায় কৰিছে জ্যোতিৰ্ময় চহৰীয়া, দিবাকৰ বৰ্মন, ৰঞ্জন মণ্ডল, তুলিকা ডেকা, দেৱজিৎ ভট্ট, প্ৰতিভা বৰ্মন, সিদ্ধাৰ্থ পাল, অভিষেক দাস আৰু সঞ্জিত মণ্ডলে। অধ্যাপকজনে কয় যে হেণ্ড চেনিটাইজাৰ তথা হেণ্ড ৱাছ বিনামূলীয়াকৈ ৰাইজৰ মাজত বিতৰণ কৰা হ'ব। আমি আমাৰ লেবত প্ৰস্তুত কৰি উলিয়াইছোঁ এইটো এটা চেনিটাইজাৰ প্লাছ হেণ্ড ৱাছ। তো এইটো যদি আপুনি কম পৰিমাণে যদি আপোনাৰ হাতত লৈ পেলাই যদি আপুনি হাতখন মোহাৰে তো আপোনাৰ হেণ্ড চেনিটাইজাৰ বিতৰণৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহিছে ঢেকিয়াজুলিৰ ৰূপহী অসম ফেচবুক পেজৰ হৈ হিমাংশু শৰ্মা আৰু তেওঁৰ সতীৰ্থসকল। ঢেকিয়াজুলিৰ পৰা নাজমুল হুছেইনৰ প্ৰতিবেদন, টি নিউজ আছাম।